ইয়ালৈকে আহিবি হা ইয়ালৈকে ইয়াত নানা ইয়াত এইফালে ইয়াত এইফালে ইয়ালে তই মোক দেখাই দিবি। হাই বন্ধু, আজি আমি এজন দুখীয়া গৰীব মানুহক এসাঁজ ভাতৰ বাবে দিবলৈ ওলাইছোঁ, যাতে তেখেতে এদিনৰ বাবে এসাঁজ ভাত ভালকৈ খাব পাৰে তাৰে কামনা কৰিলোঁ। আৰু ভগৱানে যাতে কৰে কৰি তেখেতক আমি 50 টকা এটা দিবলৈ নানা ধৰণে এয়া 50 টকা দিছোঁ তেখেতে লৈ কৰিছে। সেয়েহে আজি তেখেতে বহি পৰিছে, জোৰ জবৰদস্তিকৈ দিব বিচাৰিছোঁ 50 টকীয়া এখন। ভাই দি দিয়া লোৱা নানা লোৱা ধৰ। এয়া নানাক আমি এসাঁজ ভাত ভালদৰে খাবৰ কাৰণে আমি 50 টকা এটা দিব বিচাৰিছোঁ। এয়া লৈছে নানাই, অলপ ওচৰত একদম নানাই এদিকে দেখ নানা। এয়া নানাই পইচাখন ভালকৈ চাই লৈছে, পইচা হয় নে কি হয় তেখেতে আজিলৈকে কিজানি দেখিয়ে পোৱা নাই। নতুন পইচা, মোদী চৰকাৰৰ নতুন পইচা তেখেতে নাই। সেয়ে যাক তাক সুধিছে তেখেতে যে পইচা হয় নে কি হয়, তেখেতে এবাৰ সুধিছে। এইফালে দেখা যিটো চাইডে দেখা পইচা হয় নে নহয় তেখেতে ভালকৈ দেখিয়ে পোৱা নাই। হয়তো আজিয়ে প্ৰথম দেখিছে নেকি 50 টকীয়া নোটখন মোদী চৰকাৰৰ। সেয়েহে তেখেতে ভালকৈ চাইছে পইচা হয় নে কি হয়। অলপ পইচা হয় নে কি হয় নানা, পইচা হয় নে এইটো নানা? অ' নানা নানা ঐ নানা, নানা একদম মন পুতি চাব লাগিছে এইটো পইচা হয় নে কি হয়। তেখেতক এসাঁজ ভাত ভালদৰে খাবৰ বাবে আমি আশীৰ্বাদ কৰিছোঁ, আৰু তেখেতে যাতে ভৱিষ্যতে তেখেতৰ জীৱনটো উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ। হাই বন্ধু, নানাই হয়তো ভাবিছে 50 টকাটো জিন্দাগী দেখিয়ে পোৱা নাই নেকি, মোদী চৰকাৰে যে নতুন পইচা এটা ওলাইছে। আজি তেখেতক আমি 50 টকাটো দি কিনি তেখেতৰ এসাঁজ ভালদৰে ভাত খাবৰ বাবে আমি আমাৰ সকলো ফালৰ পৰা আমি তেখেতক প্ৰাৰ্থনা জনাইছোঁ, আৰু আশা কৰোঁ তেখেতে ভালদৰে কুশলে কৰিলোঁ। ধন্যবাদ। আৰু আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।